নমস্কাৰ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দ্য এম জি পইণ্ট। আজি মই আপোনালোকৰ আগত মেষ ৰাশিৰ ফলাফল ক'বলৈ ওলাইছোঁ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকক মই 10 অক্টোবৰৰ পৰা 30 অক্টোবৰলৈ মেষ ৰাশিৰ বিষয়ে A to Z ক'বলৈ ওলাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এটা সৰু অনুৰোধ আছে যে আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব, যাতে মই এনেধৰণৰ ভিডিঅ' দিবলৈ সাহস আৰু প্ৰেৰণা পাওঁ। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমে আমি চাম 10ৰ পৰা 20 অক্টোবৰলৈ মেষ ৰাশিৰ ফলাফল, যাতে আপোনালোকে বুজি পোৱাত সহায় হয়। আমি বিশেষকৈ মেষ ৰাশি অক্টোবৰ মাহটোৰ বাবে 4টা দিশ আলোচনা কৰিম। এই দিশসমূহ হ'ল কৰ্ম আৰু ব্যৱসায়, অৰ্থনৈতিক দিশ, প্ৰেম আৰু সম্পৰ্ক, আৰু শেষত স্বাস্থ্য। নম্বৰ 1, কৰ্ম আৰু ব্যৱসায়। বন্ধু বান্ধৱীসকল, মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কোনো কাম কিবা কাৰণত যদি স্থগিত হৈ আছিল, এতিয়া তাৰ পুনৰ আৰম্ভণি হোৱাৰ যুগ। কৰ্মক্ষেত্ৰত আপুনি নতুন দায়িত্ব পাব পাৰে, যিবোৰ দায়িত্ব প্ৰথম অৱস্থাত আপোনাৰ বাবে কঠিন যেন লাগিব। আপোনাৰ মনত সংশয় উদয় হ'ব কামৰ প্ৰতি। কিন্তু বন্ধু বান্ধৱীসকল, আপুনি যদি মনোযোগেৰে আগবাঢ়ে তেন্তে সাফল্য পোৱাটো নিশ্চিত। এই সময়ছোৱাত আপুনি সহকৰ্মীৰ সৈতে বেছিকৈ তৰ্ক বিতৰ্ক নকৰিব। আপোনাৰ সহকৰ্মী বা বুদ্ধিমানজনৰ পৰা মতামত ল'লে আপুনি লাভান্বিত হ'ব। এই সময়ছোৱাত মেষ ৰাশিৰ ব্যৱসায় কৰা জাতক জাতিকাসকলে যথেষ্টভাৱে লাভান্বিত হোৱা দেখা যায়। নম্বৰ 2, অৰ্থনৈতিক দিশ। বন্ধু বান্ধৱীসকল, এই সময়ছোৱাত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সৰু সৰু আয় আহিব পাৰে। আপোনালোকৰ যি কামত পূৰ্বৰে পৰা ধন আহি আছিল, এতিয়া আৰু বেছিকৈ আহিবলৈ ধৰিব। কিন্তু এটা কথা মনত ৰাখিব, এইখিনি সময়ত অৰ্থাৎ 10 অক্টোবৰ পৰা 20 অক্টোবৰৰ ভিতৰত আপুনি বিনিয়োগ বা ডাঙৰ লেনদেন নকৰিব, আৰু যদিও কৰে তেন্তে আপুনি ভয়ংকৰ লোকচানৰ সন্মুখীন হ'ব। নম্বৰ 3, প্ৰেম আৰু সম্পৰ্ক। বন্ধু বান্ধৱীসকল, এই সময়ছোৱাত মেষ ৰাশিৰ জাতক জাতিকাসকলে হৃদয়ৰ পৰা কিবা বিষয়ত সিদ্ধান্ত ল'বলৈ মন যাব পাৰে। যিজন ব্যক্তিৰ লগত বহুদিন ধৰি যোগাযোগ নাছিল, তেওঁ আহি পুনৰ বন্ধুত্ব স্থাপন কৰিব পাৰে। আপোনাৰ বিবাহিত জীৱনত যদি কিবা খামখেয়ালি চলি আছে, তেন্তে দুয়োপক্ষই আলোচনা কৰি বুজাবুজিলৈ আহক। তেতিয়াহে আপোনালোকৰ সম্পৰ্কত শান্তি স্থাপন হ'ব। নম্বৰ 4, স্বাস্থ্য। এতিয়া আহোঁ স্বাস্থ্যৰ দিশ। এতিয়া যদি আমি স্বাস্থ্যৰ কথা কওঁ তেন্তে বন্ধু বান্ধৱীসকল, মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱাত দেহ আৰু মন দুয়োটাৰে বিশ্ৰামৰ প্ৰয়োজন হ'ব। আপুনি নিয়মিত পানী খাওক, বৰ বেছি দীঘলীয়াকৈ ফোনত বাৰ্তালাপ নকৰিব বা মোবাইলত সময় নিদিব। পৰিয়ালৰ লগত হাঁহি ধেমালি কৰি থাকক, মন শান্ত থাকিব। বন্ধু বান্ধৱীসকল, এয়া আছিল মেষ ৰাশিৰ বাবে 10 অক্টোবৰৰ পৰা 20 অক্টোবৰলৈ ৰাশিফল। এতিয়া আহোঁ 20 অক্টোবৰৰ পৰা 30 অক্টোবৰলৈ। বন্ধু বান্ধৱীসকল, এই সময়খিনি মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে ফুল একশ্যন টাইম। যিবোৰ কাৰণত আপুনি পিছ পৰি আছিল, এতিয়া আগবঢ়াৰ সময়। নতুন প্ৰজেক্ট, উদ্যোগ বা কোনো সৃষ্টিশীল কামৰ বাবে এই সময় একদম উপযুক্ত সময়। আপুনি যদি কণ্টেণ্ট ক্ৰিয়েটৰ, ইউটিউবাৰ, সংগীত বা ব্যৱসায়ৰ লগত জড়িত, তেন্তে আপোনাৰ বাবে এই সময় অতিকৈ শুভ। আপোনাৰ নেতৃত্ব আৰু কথনশৈলীৰ ক্ষমতাই সকলোৰে মন জয় কৰিব। বন্ধু বান্ধৱীসকল, আয়ৰ ক্ষেত্ৰত আপুনি এই সময়ছোৱাত পূৰ্বতকৈ দুগুণ লাভান্বিত হ'ব। যদি আপোনাৰ সঠিক পৰিকল্পনা থাকে, তেন্তে আপুনি ভৱিষ্যতৰ বাবে এক সুৰক্ষিত ভেটি গঢ়িব পাৰিব। বন্ধু বান্ধৱীসকল, মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়খিনিত নতুন প্ৰেম বা বন্ধুত্বৰ আৰম্ভণি হ'ব পাৰে। বিবাহিত দম্পতীৰ বাবে এই সময় অতিকৈ ৰোমাঞ্চকৰ হ'ব। কিন্তু মনত ৰখা ভাল যে অতি আত্মবিশ্বাসেৰে আনক আঘাত নিদিব। এই সময়ছোৱাত অৰ্থাৎ 20 অক্টোবৰৰ পৰা 30 অক্টোবৰলৈ আপোনাৰ শাৰীৰিক বিশ্ৰামৰ প্ৰয়োজন হ'ব। অৱশ্যে শক্তি বেছি থাকিব, কিন্তু বিশ্ৰামৰ অভাৱ হ'লে মানসিক চাপ আহিব পাৰে। নিজৰ সময়ত অৰ্থাৎ আজৰি সময়ত বিশ্ৰাম আৰু ধ্যানক গুৰুত্ব দিয়ক। ৰাতিপুৱা সময়খিনিতে শ্বাস প্ৰশ্বাসৰ অভ্যাস কৰা লাভজনক হ'ব। বন্ধু বান্ধৱীসকল, 10 অক্টোবৰৰ পৰা 30 অক্টোবৰলৈ এই সময়ছোৱাত আপোনাৰ বাবে নতুন আশা আৰু নতুন প্ৰভাত। যি কামত মনোনিৱেশ কৰিব তাক একান্ত চিত্তে কৰি যাওক, ফল নিশ্চয় পাব।
নিজৰ ধৈৰ্য বিশ্বাস আৰু শুভ চিন্তা বজাই ৰাখক যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ভালে থাকক আপুনি